নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ৰবিবাৰ হয়, মই নাজানো আপোনালোকে ব্লগটো কোন দিনাখনে পায়, মই কেতিয়া আপলোড কৰিব পাৰো, কিন্তু আজি ৰবিবাৰ বুলি এটা ব্লগ বনাইছো। যেহেতু আমি সৰুৰ পৰা পঢ়ি থকা দিনৰ পৰা ৰবিবাৰ বুলি ক'লে একেবাৰে কাম, স্কুলত যোৱা ইউনিফৰ্ম, কলেজত যোৱা ইউনিফৰ্ম, ঘৰৰ যিকোনো কাম থাকে। আমাৰো আজি তেনেকুৱাই হৈছে, যেহেতু আজি বন্ধ, আজি আলহীও আহিব, আজি কিবা কিবি কৰিম ঘৰত আৰু কিবা কিবি বনাম, মই আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই এতিয়া আপোনালোক এটা বস্তু দেখাই আছোঁ, আৰু কি বস্তু দেখা আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু মই এতিয়া কিবা এটা বনাম স্পেচিয়েল, আৰু সেইটো বনাবৰ কাৰণে মই এটা বস্তু ছিঙিব যাম আৰু আপোনালোকক দেখাই থাকিম। চেণ্ডেলটো পিন্ধি লওঁ। মই ছিঙিব আহিছোঁ অপৰাজিতা ফুল আৰু ভেদাইলতা। আজি এটা ধুনীয়া পকৰি বনাম, আৰু মাজতে মই আপোনালোক এটা বস্তু দেখাই লওঁ। এয়া মই বাতি লৈ আহিছোঁ থ'বৰ কাৰণে। মই এই ফুলডালৰ কথাই কৈছোঁ, দেখিব খুব ধুনীয়া হয়, মাত্ৰ পাতকেইটা কিবাই খাইছে চাগে, বিচায়ে খাইছে, পাতত বিচা উঠে নহয়। আৰু ফুলটো দেখিছেনে, প্ৰথমতে বগা হয়, যেতিয়া দুদিনমান এনেকৈ থাকিব ফুলি, তাৰপিছত নিজে নিজে ৰঙা হয়। এইডাল আমাৰ মায়ে লগাইছে ফুল, মাধৱীলতা হয়, চাগে বহুতে চিনি পাইছে, কিন্তু মই শুনিছোঁ আগতে নামটো, কিন্তু দেখা নাছিলোঁ। এইডাল আমাৰ অপৰাজিতা, ইয়াতে একেলগে ভেদাইলতাও আছে। এতিয়া মই এইখিনি ছিঙিম আৰু এয়া তললৈকে বগাই গৈছে, আৰু ইয়াৰে আজি পকৰি বনাম, আপোনালোকক দেখুৱাম, চাই থাকিব। মই আগতে বনাইছিলোঁ, আপোনালোকে চাগে ভিডিঅ'বিলাক চাইছে, যদি চোৱা নাই এতিয়া চাই ল'ব পাৰিব। এখন হাতেৰে মোবাইলো এনেকৈ ছিঙিব বৰ দিগদাৰ, তেন্তে মই এয়া ছিঙি লওঁ। এয়া মই এইখিনিয়ে ছিঙি আনিলোঁ, অপৰাজিতা আৰু ভেদাইলতাৰ পাতখিনি অকণমান বুঢ়া হৈছে, তথাপিও যেতিয়া মিক্সিত দি দিম তেতিয়া আৰু মানে ভালেই থাকিব, মানে মিহিয়ে হ'ব। আৰু এইখিনি অপৰাজিতা ফুলো ছিঙি আনিছোঁ। এতিয়া মই নুধো, এইখিনি বনোৱাৰ আগে এইখিনি ভালকৈ মই ধুই ল'ম। আৰু মই ইফালে অপৰাজিতা ফুল ভাজিবৰ কাৰণে ইয়াতে মই বেচন অকণমান, চুজি, ধনিয়া আৰু জিৰা গুড়ি আৰু জলকীয়া, পিঁয়াজ আৰু আন্দাজমতে নিমখ লৈ লৈছোঁ। এতিয়া ইয়াত মই অকণমান পানী দিম, পানী দি এইখিনি মিক্স কৰিম। বেছি পনীয়া নকৰোঁ, নহ'লে লাগি নধৰিব ফুলকেইপাহত। আৰু এইখিনি ভালকৈ মিক্স কৰি দেখিলোঁ এয়া মোৰ পানী কম হৈছে আৰু আঠা আঠা হৈছে, সেয়েহে মই আৰু অকণমান পানী দি দিছোঁ। দিয়াৰ পিছত এইখিনি মই এতিয়া ভালকৈ বনাম, আৰু বেছি পনীয়া কৰিলে এৰি এৰি যাব, গাত নালাগিব। আৰু যদি অকণমান ডাঠ হয় তেতিয়াহ'লে ফুলপাহত ভালকৈ এই মিশ্ৰণখিনি লাগি ধৰিব, তেতিয়া খাবলৈও সোৱাদ হ'ব। ইফালে তেলো মোৰ গৰম হৈ আছে কেৰাহীত, এটা এটাকৈ দিছোঁ। মোৰ কেৰাহীটো সৰু, মানে আজি কেৰাহীতে বনাইছোঁ, সৰু এটা কেৰাহী আছে। আৰু ইয়াত কেইপাহমান দি 3 পাহ 4 পাহমান দিছোঁ, আৰু নহ'লে গাত লাগি ধৰিব আৰু মানে ভাল নহ'ব, ফাটি ফাটি যাব। আৰু ইয়াত দেখিছে কম জুইত ভাজিছোঁ মই। আৰু এয়া আছিলে মোৰ অপৰাজিতা ফুলৰ পকৰি, খুব ক্ৰিস্পি হৈছিলে, খাবলৈ সোৱাদ হৈছিলে। মই আগতে এটা খাই চালোঁৱে, আপোনালোকক মাত্ৰ মই দেখুৱাহে নাই, মাত্ৰ দেখিব সৰু হৈছে আৰু ইমান দেখিব চাগে ভালো হোৱা নাই, কিন্তু খাবলৈ খুব টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ খাব, যিহেতু ফুলপাহে সৰু আৰু পাহিবিলাক অকণমান তেলত দিলে বা ধোৱাৰ পিছতে অকণমান লেৰেলি যোৱাৰ নিচিনা হয়, সেয়ে সৰু সৰু হৈছে। আপোনালোকে বনাই খাবচোন, খুব ভাল পাব। আৰু এইখনেই আছিলে আমাৰ দেওবৰীয়া থালি, যিহেতু আলহীয়েও কৈছে যে ঘৰুৱাভাৱে খাই ভাল পায়, সেয়ে ঘৰুৱাভাৱে বনালোঁ আজি। আমিও খুব টেষ্টিকৈ খালোঁ আজিৰ সাঁজটো। এতিয়া প্ৰায় 2টামানে বাজিছে, এতিয়া অকণমান ৰেষ্ট কৰোঁ। আৰু যিটো অপৰাজিতা ফুলৰ পকৰি বনাইছিলোঁ সেইটো খুব টেষ্টি হৈছিলে, আৰু আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে খাইছোঁ। নেক্সট আকৌ এদিন ভালকৈ মানে বেছিকৈ বনাব লাগিব। আৰু আমাৰতো অভ্যাসে সেইটো, ভাল পোৱা বস্তু অকণমান বেছিকৈ খোৱাই যায়। আৰু এতিয়া ৰেষ্ট লৈ অকণমান সময় পিছত মই মৃগাংকক অলপ সহায় কৰিব লাগিব, কাৰণ তেওঁ কিবা অকণমান কাম কৰি আছে, মই গম পাইছোঁ। কাৰণ তেওঁ কৈছে মোক যে অকণমান পিছত হেল্প কৰি দিবা, আৰু যিহেতু আমাৰ দুয়োজনেৰে কিতাপৰ মানে ইণ্টাৰেষ্ট আছে কিতাপৰ প্ৰতি, গতিকে কিতাপবিলাক অকণমান আনডিচিপ্লিন হৈ আছে, সেইখিনি অকণমান ডিচিপ্লিন কৰিম, তাৰপিছত আৰু ভালকৈ জিৰাব পাৰিম। আৰু আপোনালোকে ক'বচোন আপোনালোকৰ কিতাপৰ প্ৰতি ইণ্টাৰেষ্ট আছেনে নাই। মাত্ৰ আমি পৰীক্ষাৰ কাৰণেহে পঢ়োঁ, এনে কিতাপ পঢ়েনে নপঢ়ে,
আৰু মোৰ আছে সৰুৰ পৰা আছিলে এতিয়া অৱশ্যে কিছুমান কামৰ ব্যস্ততা বা সময়ৰ অভাৱ আচলতে সময়ৰ অভাৱ বুলি নকওঁ মিলাব নোৱাৰোঁ বা কেতিয়াবা ইচ্ছাও নাযায় তেনেকুৱাই হৈছে পঢ়া বেছিকৈ হোৱা নাই ভাবিছোঁ পঢ়িব লাগিব নহ'লে এনেকৈয়ে সময়বিলাক গৈ আছে জীৱনবিলাকো এনেকৈ গৈ আছে বাকী মই যেতিয়া আপোনালোকক ভাল কৰোঁ কিতাপ সেইখিনি মানে মই যেতিয়া কিতাপখিনি ভাল কৰিম তেতিয়া আপোনালোকক দেখুৱাম আমাৰ ওচৰতনো কি কি কালেকশ্যন আছে আপোনালোকেও কমেণ্টত জনাবচোন আপোনালোকৰ কালেকশ্যন কি কি আছে তেন্তে একেবাৰে যেতিয়া কিতাপ ঠিক ঠাক কৰিম তেতিয়া লগ পাম আৰু এয়া অকণমান ৰেষ্ট কৰাৰ পিছত মই আহি দেখিলোঁ ইতিমধ্যে মৃগাংকই কাম আৰম্ভ কৰিছে মানে মোক ৰখি থকা নাই আৰু গোটেইবিলাক কিতাপ উলিয়াইছে আৰু গোটেই ৰুমটো একেবাৰে কিতাপ হৈ আছে এতিয়া ময়ো অকণমান সহায় কৰি দিওঁ নহ'লে ইমানবোৰ কিতাপ অকলে ঠিক কৰিব লাগিলে সন্ধিয়াই হৈ যাব আজি আৰু গমো নাপায় আচলতে ক'ত কেনেকৈ কি থওঁ এজনে হেল্প কৰি দিলে ভাল হয় আৰু ইফালে ডাঙৰ কিতাপ যিবিলাক অকণমান মানে ডাঙৰ লেখক ডাঙৰ বুলি নাই তথাপিও যিখিনি ভাল কিতাপ সেইখিনি এজন লেখকৰ একেলগে থৈছোঁ গোটেইখিনি কিতাপ এখন কিতাপ মই কিনা আছিলে 1992 চনত আমাৰ জন্মৰ আগৰে আছিলে এখন দেউতাই কিনা আছিলে হেৰি 1992 চনৰ প্ৰথম প্ৰকাশ আছিলে 15 টকা মূল্য আছিল ইমান কমতে আছিলে ন কিতাপবিলাক তাতকৈ ডাঙৰতে হৈছে যে হেৰি আৰু মানে মোৰ ৰঞ্জন হাজৰিকাৰ মানে প্ৰথম কিতাপ পঢ়িছিলোঁ সেইখন তাতে তেওঁ হেৰি লিখিছিলে ডাঙৰ কিছুমান মানে মাৰ্ডাৰ কেছ লিখিছিলে আৰু এটা কথা জানা কি প্ৰত্যেকখন কিতাপ কিনাৰ পিছফালে আকৌ এটা কাহিনী থাকে যেনেকে এখন কিতাপ অসম আন্দোলনৰ বিষয়ে জানিবৰ কাৰণে ইমান ইচ্ছা মানে গম নাপাওঁ মানে কতো মানুহ সুধিলেও ক'ব নাই ভালকৈ ক'ব নোৱাৰে মানুহবিলাকে সাধাৰণতে মিছা কাহিনীবিলাকে কয় তাত এদিন কি হ'ল মই তেতিয়া ইঞ্জিনিয়াৰিং কৰি আছোঁ গড়চুকত এখন মানে এই হেৰি ৱেষ্টেজ কিতাপে কিনে যে তেনেকুৱা এখন দোকান সেইখন দোকান এজন দোকানী আৰু সি মানে বস্তুবিলাক আনি পেলাই এখন এই চানা বজাৰ দোকানীক মানে দিছে দিওঁতে তাৰ মানে এইখন কিতাপ পঢ়ি আছিলে প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি অসম আন্দোলন তাৰপিছত মই তাৰ পৰা 10 টকা দি পেলাই কিনি আনিছিলোঁ কিতাপখনৰ মূল্য কি বেলেগ কথা এইটো কিন্তু কিতাপখন মই তেওঁৰ যেতিয়া কিনিছিলোঁ 10 টকা আছিলে ইয়াত লিখা আছে 120 টকা আৰু কি জানা তাৰ ওপৰত লিখা আছে কোনোবা গোলাপ কুমাৰ বৰ্মন 2002 বুলি লিখা আছে এইখন কিতাপো তোমাক গিফ্টে দিছিলে ন এখন মোক 2009 চনৰ জন্মদিনত দিছিলে তেতিয়া 90 টকা আছিলে এতিয়া বাঢ়িছে এতিয়া 180 মান হৈছে তোমাক এখন কিতাপ দেখাম দেখুৱা একচুৱেলি মোক ৰিয়েকশ্যন তোমাৰহে লাগিছিলে মোক কচোন এইখন তুমি যে মোক প্ৰথম দিছিলা আছে মোৰ ঘৰত এইখন মোক এইখনৰ ৰিয়েকশ্যন তোমাৰ লাগিছিলে আমাৰ কিতাপ ঠিক কৰা হৈ গ'ল এটা আলমিৰাত আমি বাহিৰা কিতাপ উপন্যাস হওক গল্পৰ কিতাপ বা আলোচনী এনেকুৱাকৈ থৈছোঁ আৰু আন এটা আলমিৰাত আমি কোৰ্চৰ কিতাপ সেয়া মৃগাংকৰে হওক বা ভণ্টিৰ বা দেউতাৰে হওক দেউতাৰ যিমানবোৰ কিতাপ আছিলে এই সকলোবোৰ থৈছোঁ আগলৈ কেতিয়াবা মই ভালকৈ দেখাম তেন্তে আজিলৈ ইমানেই পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকে ব্লগবিলাক চাই থাকিব আপোনালোকৰ মৰমবিলাকে মোক উৎসাহ যোগায় ভাল ভিডিঅ' বনাবৰ কাৰণে তেন্তে আজিলৈ ইমানেই বাই